Hello everyone, welcome to my channel Advanced Physio Care. Moi Dr. Sunita Medha, consultant physiotherapist. প্ৰথমতে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছো যে আপোনালোক সকলোৱে মোৰ ভিডিঅ'ছবোৰক লাইক কৰিছে আৰু কমেন্টছ কৰিছে। তাৰে এগৰাকীয়ে মোক কমেন্টছ কৰিছিলে যে কফ আৰু কাহ হলে আপুনি কি কৰিব। তাৰ বাবে মই আপোনালোকক সিম্পল তিনটা টেকনিক দেখাই দিম আৰু যিকোনো টাইপৰ আপোনালোকৰ কফ আৰু কাহ হলে এটো আপোনাৰ উলাই আহিবলৈ ইনিশিয়াল যোনটো স্টেজ হয় তাৰ বাবে সহায় কৰিব। কফ আৰু কাহ হলে আপুনি প্ৰথমতে এটা কথা মনত ৰাখিব, ঠাণ্ডা বস্তু একো নাখাব। মানে আপুনি ঠাণ্ডা একো নলগাব, নাখাব। ঠিক আছে? ৰাতিপুৱা শুই উঠাৰ পৰা মই আৰম্ভ কৰিছো। ফাৰ্স্ট আপুনি ৰাতিপুৱা শুই উঠি যেতিয়া ব্ৰাছ কৰিব, লগত গৰম পানীত মুখ ধুব, গৰম পানীত গাৰ্গলিং কৰিব। ঠিক আছে? এটো হল ফাৰ্স্ট। সেকেন্ড হৈছে আপোনাৰ গৰম পানীৰ ভাপ ল'ব লাগিব। ডাঙৰ পাত্ৰ এটাত গৰম পানী ঢালি দিব আৰু টাৱেল এখনেৰে মূৰটো ঢাকি আপুনি ভাপটো ল'ব লাগিব। এট লিষ্ট 10 মিনিটস মান ল'ব লাগিব। ভাপখিনি আপুনি মুখেৰে এইদৰে ভিতৰলৈ নিব লাগিব। ঠিক আছে? এটো হৈছে 2 নম্বৰ। 10 মিনিট মান কৰাৰ পিছত মানে আপুনি যদি 10 মিনিট একেলগেও নোৱাৰে 5 মিনিট 2 মিনিটৰ পিছে পিছে আপুনি ৰেষ্ট ল'ব পাৰিব। দেন থাৰ্ড হৈছে আপুনি ডিঙিত গামুচা বা গৰম কাপোৰ এটা মাৰি থব লাগিব। নেক্সট হৈছে আপোনাৰ ব্ৰিথিং এক্সাৰসাইজেস কেইটামান কৰিব লাগিব। নাকেৰে দীঘলকে উশাহ ল'ব আৰু মুখেৰে এৰিব। যোনটো মই অলৰেডি মোৰ এটা ভিডিঅ'ত বনাই থৈছো। সেই তিনটা ব্ৰিথিং এক্সাৰসাইজেস আপুনি কৰিব লাগিব। এটো হৈছে আপোনাৰ থাৰ্ড। এইখিনি কৰাৰ পিছত আপোনাৰ কফটো আপোনাৰ ডিঙিত লাগি থকা যেন লাগিব। ঠিক আছে? যেতিয়া আপোনাৰ ডিঙিত কফটো লাগি থকা যেন লাগিব তেতিয়া আপুনি হাফিং টেকনিকেৰে হেতু বাহিৰলৈ উলিয়াব। হাফিং টেকনিকটো হৈছে আপুনি ডিঙিৰ পৰা আপুনি এটা শব্দ উলিয়াব লাগিব। শব্দ আৱাজ উলিয়াব লাগিব। এইদৰে। ঠিক আছে? হাফিং কৰাৰ পিছত আপুনি জাস্ট একদম লগে লগে আপুনি কাফিং কৰিব। কাফিং জোৰে জোৰে কাহি দিব, আপোনাৰ কফটো অটোমেটিক্যালি বাহিৰত ওলাই আহিব। এইখিনি টেকনিক কৰাৰ পিছত আপুনি কি কৰিব, অলপ মৌ খাব। মধুৰ যোনটো হেতু খাব আপুনি। এটো এন্টি ইনফ্লামেটৰি হয়, আপোনাৰ কফ উলিওৱাত সহায় কৰিব। এতিয়া যেটো কোভিডৰ সিচুৱেচন চলি আছে তাৰ বাবে এটো টেকনিক বহুত উপযোগী হয়। এটো কফ থকা নথকা সকলোৱে কৰিব পাৰে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। যদি কিবা বেমাৰৰ বিষয়ে জানিব বিচাৰে তেনেহলে নিশ্চয় মোৰ কমেন্ট বক্সত গৈ কমেন্ট কৰিব পাৰে। আজিলৈ আহিছো। ধন্যবাদ।